আজিৰ মধ্যবিত্ত। আপুনি মধ্যবিত্ত? মধ্যবিত্ত কিংবা নিম্ন মধ্যবিত্ত মানে কিছুমান মানুহৰ সমষ্টি, যাৰ দিনলিপিত লিপিবদ্ধ নহয় ক্ষুধা কিংবা তাৰণা। মধ্যবিত্ত মানে অতিমাৰী, মহামাৰী, বন্ধ, হৰতাল, দুৰ্যোগ, বিপৰ্যয়ত নীৰৱে যুঁজ দিয়া এটা জাতিৰ নাম। মধ্যবিত্ত মানে তিৰস্কাৰ আৰু অনীহাৰ বলি হোৱা কিছুমান মানুহৰ গোট। মধ্যবিত্ত মাথো বিলাই দিয়াৰ নিয়মত বন্দী। পোৱাৰ আশা আৰু অধিকাৰ অহোৰাত্ৰি মধ্যবিত্তৰ মৰিচিকাৰ হাঁহি। ৰাজদৰবাৰত ঘোষিত অজস্ৰ আঁচনি, মধ্যবিত্তৰ সকাহৰ প্ৰশ্ন অঘোষিত অপৰাধ। ৰাজকোষত মধ্যবিত্তৰ ঘৰ্মাক্ত হুমনিয়া। ৰাজভোগত মধ্যবিত্তৰ জীৱন সংগ্ৰামৰ অৰ্থবহ দস্তাবেজ। মধ্যবিত্তৰ সন্তান শিক্ষিত বেকাৰ, সিহঁতৰ জীৱন আখলত স্বপ্নভংগৰ বুনিয়াদ। মধ্যবিত্তৰ সন্তানে হাঁহিব জানে, কিন্তু কান্দিব নাজানে। মধ্যবিত্তৰ দুখৰ চিত্ৰকল্পত উজলি উঠে চেপলিনৰ পৰ্ট্ৰেইট। মধ্যবিত্তৰ ভোক নালাগে। এলেক্স এণ্ডিয়াৰৰ সুসজ্জিত কিতাপৰ ভাজত নীৰৱে নিতালে শুই থাকে মধ্যবিত্তৰ ভোক। আত্মসন্মান নামৰ এক ৰোগত আক্ৰান্ত আজিৰ মধ্যবিত্ত। মধ্যবিত্তৰ হতাশাৰ নাম সুখ। মধ্যবিত্তৰ উদ্বেগ আৰু চিন্তাৰ বৰ্ণমালাত বসন্তৰ সমাহাৰ। নিকোলাছ গিয়েনৰ কৃষ্ণাংগ চাবাছৰ দৰে মধ্যবিত্তই কাঢ়ি ল'ব নাজানে ৰুটিৰ অংশ। মধ্যবিত্তৰ বেংক একাউণ্ট আপডেট নহয়। মধ্যবিত্তৰ চিনাকি সহজ। বিৰামহীন হুমনিয়া নিগৰি অহা হাঁহিৰ গৰাকীজনেই আজিৰ মধ্যবিত্ত কিংবা নিম্ন মধ্যবিত্ত।